গ্লাছ বৰফৰ গ্লাছ আমি এতিয়া yumthang ভেলীৰ পৰা কাটালৈ বুলি যাবৰ কাৰণে ৰেডি হলো আৰু যিসকলে আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে গমে পাইছে আৰু যিসকলে চোৱা নাই তেখেতসকলে আগৰ ভিডিঅ'টো চাই ল'ব আৰু নাইবা মই ডেছক্ৰিপশ্যনত লিংকটো দি থম তেওঁলোকে তাত গৈ চাব পাৰিব আৰু এতিয়া আমি কাটালৈ বুলি যাব ৰেডি হৈছো ये ब्रिज तो आमी ने बनाया हाँ स्टेट गवर्नमेंट ये सब याद कहाँ करता है लाचुंगर পৰা yumthang ভেলী আৰু কাটালৈ যোৱা ৰাস্তা পথ ভালেই তাত কোনো অসুবিধা নাই কিন্তু গেংটকৰ পৰা লাচুঙলৈ যোৱা ৰাস্তা পথ ইমান ভাল নহয় আৰু ইয়াত যিবোৰ দলং আছে সেইবোৰ সকলোবোৰ ভাৰতীয় সৈন্যই বনোৱা আৰু ইয়াৰ ঘৰবোৰ দেখিছেনে আপোনালোকে যিবোৰ পকা ঘৰ মানে অট্টালিকা বা বিল্ডিং সেইবোৰ বিল্ডিঙে বাৰু আৰু যিবোৰ মানে নৰ্মেল ঘৰ আমাৰ দৰে সাধাৰণ ঘৰ সেইবোৰ সব কাঠেৰে নিৰ্মিত ঘৰ पब्लिक के लिए नहीं यहाँ पे है ही नहीं अभी सिक्किम ने कल लिया होगा एक तो हेलीकॉप्टर रशिया से 21 जन कितना कैरी करने वाला टूरिस्ट के लिए लिया हुआ है हम जब होटल पहुंचा तब एक हेलीकॉप्टर घूम रहा है क्यों वो तो चिनोक वो आर्मी का होता है आतंकवादियों को देख रहे हैं ऊपर से आतंकवादियों को देख रहे हैं क्या यहाँ पे यहाँ ना तो सामान ले जाना लाना ये तो करता है। ये काम कर रहे हैं आर्मी का तो अपना पर्सनल गवर्नमेंट जैसा ही गवर्नमेंट बनाते हैं ना गवर्नमेंट अभी तो बीजेपी का गवर्नमेंट है असम में नाम का ही तो होता है बीजेपी सीएम होता है वही असम का ही मंत्री होता है असम का ही है कि नहीं দাদাজনৰ লগত বিভিন্ন ধৰণৰ কথা যেনে পলিটিক্যাল বা কালচাৰেল সিকিমৰ কালচাৰ আসামৰ কালচাৰ আমাৰ অসমৰ পলিটিক্যাল কথা তাৰ পিছত সিকিমৰ পলিটিক্যাল কথা আদি বিভিন্ন ধৰণৰ কথা পাতি আমি আহি পালো লাচুঙৰ ট্ৰিপ মানে কাটালৈ আহি থাকোতে লাচুংখন দেখা পোৱা এটা ভিউ পইণ্ট এবাৰ চাওকচোন আপোনালোকেও घर वाले को वीडियो करके दिखाई আমি এতিয়া কাটাও আহি পালো মনজিত আৰু মই অকলে এইখনত আহিছো কাটাত মানে এটা কি আছে ডাঙৰ ৱাটাৰফল আছে আৰু বাকি বেলেগ ভিউটো চাওক ভিউটো ধুনীয়া লাগিছে চাৰিওফালে বৰফ 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 চাৰিওফালে বৰফ ওৱান ভেহিকল এট এ টাইম এই হৈছে কাটাৰ পৰিৱেশ আৰু তাত এটা ডাঙৰ মানে এটা জলপ্ৰপাত আছে আৰু তাৰ জলপ্ৰপাতটোৰ পৰা ভিতৰলৈ মানে তাৰ পৰা আৰু আগলৈ ভাৰতীয় সৈন্য ইফালে যাব নিদিয়ে কিয় বা নিদিয়ে সেইটো গম নাপাওঁ বাৰু হয়তো কিছুমান সিকিউৰিটিৰ খাতিৰত বা বিভিন্ন ধৰণৰ কাৰণত হয়তো যাব নিদিয়ে আৰু এই জলপ্ৰপাতটোৰ চাৰিওফালে বৰফ 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 আপুনি যিফালে লক্ষ্য কৰে সিফালে বৰফ দেখা পাব আৰু তাত আমি এনে ধৰণে কিছুমান ফটো তুলিলো বা কিছুমান ৰিলছ বনালো সেই একেখিনি কাম যেটো বৰফৰ লগত খেলিব গৈছো ফটো ভিডিও ৰিলছ এইবোৰে আৰু তাৰ ফটো কেইখন আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু অলপ সময় তাতে থকাৰ পিছত আমি পুনৰ হোটেল ভিক্টোৰিয়ালৈ আহিলো এইবোৰ হৈছে সিকিমৰ লোকেল গৰু আৰু এইবোৰ আমাৰ গৰুবোৰৰ তুলনাত ইহঁতৰ লম্বৰ দীঘল হয় আৰু এইকেইটা যে দেখিছে এইকেইটা হৈছে ইয়াকৰ জাক আমাৰ ইয়াত দেখিবলৈ পোৱাৰ দৰে মহৰ জাকৰ দৰে ইয়াত এইবোৰ ইয়াক এতিয়াও খাই মেলি কিনে শুই আছে
আমি আটাইয়ে কাটাও আৰু yumthang ভেলীৰ পৰা ফুৰি অহাৰ পিছত দুপৰীয়া সাজ হোটেল ভিক্টোৰিয়াতে খাই কিনে আমি আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ গেংটকলৈ বুলি আৰু এয়া হৈছে জুম খেতি আমি সৰুৰ পৰা শুনিহে আছিলোঁ আজি চকুৰে দেখিলোঁ ছিকিমলৈ আহিলে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ আমি পাছ ল'ব লাগে যিহেতু ছিকিমখন চাইনা বৰ্ডাৰৰ ওচৰত আৰু সেয়েহে সুৰক্ষাজনিত কাৰণত আমি কিছুমান ঠাইত পাছ ল'ব লাগে আৰু এয়া এটা হ'ল লাচুঙলৈ আহোঁতে আমি ল'বলগীয়া এটা পাছৰ ঠাই যিহেতু কালি ৰাতি আছিলে আমি গম পোৱা নাছিলোঁ আৰু এতিয়া আমি যাত্ৰা কৰিব লাগিব বহুতো ভয়ানক আৰু মানে বহুত বেয়া ৰাস্তাৰ মাজে ज़्यादा लोड होने से प्रॉब्लम होता है ना ধুনীয়াকৈ কৰোঁতো চাওক না ছাৰ কিমান দিছে সেইবিলাক দিছে নাই টচ নচ কৰি পেলালে গোটেই পানী কিমান লোড আহিছে ভাবকচোন ছাৰ সি কি কৰিলে দিছে নাই এতিয়া देखा पूरा आर्मी कैंप था हाँ इधर गोला बारूद बहुत ले गया আমি এতিয়া আহি পাইছোঁহি এই জাৰ্ণিটোৰ আটাইতকৈ ভয়ানক ঠাইখিনি মানে আটাইতকৈ বিপদসংকুল ৰাস্তাখিনি আৰু আগত যিহেতু অলপ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইকাৰণে গাড়ীবোৰ মানে ইফালে লাচুঙৰ পৰা গেংটকলৈ যোৱা গাড়ীবোৰ ৰখাই দিছে সেয়েহে আমি অলপ সময় ইয়াতে ৰৈছোঁ আৰু ইয়াৰ শব্দবোৰ শুনিবচোন জলপ্ৰপাত বা কিবা কিবি শব্দবোৰ আৰু এতিয়া দি দিলে বৰষুণ আৰু এই বৰষুণকে লগত লৈ আমি বিপদসংকুলভাৱে আৰু ভয়ানক ৰাস্তাৰে আগবাঢ়িব লাগিব
কিনকিনীয়া বৰষুণৰ মাজতে পাহাৰীয়াৰ একা বেকা এঢলীয়া আৰু কেঁচা ৰাস্তাৰ অলপমান ভয়ংকৰ মাজে আমি বেয়া ৰাস্তাখিনি পাৰ হ'লোঁ আৰু বেয়া ৰাস্তাখিনি পাৰ হোৱাৰ পিছত বৰষুণ আৰু অলপ জোৰেৰে দিবলৈ ধৰিলে আৰু বৰষুণ জোৰে দিওঁতে অকণমান ভালো লাগিছিলে কাৰণ পাহাৰীয়া ঠাইত বৰষুণত গাড়ীৰ ভিতৰত থাকি কিনে কিবা এটা আমেজ লাগে দিয়কচোন আৰু তেনেদৰে আমি বহু সময় যাত্ৰাৰ অন্তত পুনৰ গেংটকত উপস্থিত হ'লোঁ আৰু কালি ইয়াৰ মানে গেংটকৰ লোকেল প্লেচসমূহ চাম সেয়েহে আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই থাকিব বুলি আশা কৰিলোঁ আৰু আজি যিহেতু অলপ ভাগৰো লাগিছে গতিকে সোনকালে শুম গতিকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ বাই গুড নাইট